নমস্কাৰ, এই ভিডিঅ'টো সেই সকল মাতৃৰ বাবে যিসকল মাতৃয়ে প্ৰসৱৰ পিছত গাৰ বিষ সমস্যাত বা গাঁঠি বিষ সমস্যাত ভুগি আছে। এই গা বিষ হোৱা বা গাঁঠি বিষ হোৱাটো সম্পূৰ্ণ এটা নৰ্মেল কথা, কাৰণ আমাৰ শৰীৰত বহুত হৰমনেল চেঞ্জেছ হয় আৰু আমি প্ৰেগনেণ্ট হৈ থকাৰ সময়ত ওজন বৃদ্ধি হোৱাৰ বাবে বা হৰমনেল চেঞ্জেছৰ কাৰণে আমাৰ প'শ্চাৰ চেঞ্জ হয় আৰু তাৰ কাৰণে আমাৰ কঁকাল বিষ, আঁঠু বিষ, পিঠি বিষ হ'ব পাৰে। কিন্তু এই বিষবোৰ ক্ৰমান্বয়ে যাতে বাঢ়ি নাযায় সেইটোৰ বাবে আপোনালোকে কিছুমান কথা ধ্যান দিব লাগিব। প্ৰথম কথাটো হৈছে শিশুটো জন্ম হোৱাৰ পিছত প্ৰথম অৱস্থাত সকলোৱে সেই শিশুটোৰ লালন পালন কৰে, কিন্তু লাহে লাহে কি হয়, গোটেইখিনি দায়িত্ব মাতৃগৰাকীৰ আগত আহি পৰে। গতিকে মাতৃগৰাকীয়ে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ একেবাৰে সময় নাপায়। গতিকে ঘৰত যিসকল ব্যক্তি আছে, স্বামী হওক বা মাতৃগৰাকীৰ মাক দেউতাকেই হওক, মাতৃগৰাকীয়ে যাতে তেওঁৰ যত্ন ল'ব পাৰিছে সেইটো আপোনালোকে ধ্যান দিব। প্ৰথমটো কথা হৈছে দৈনিক সেই মাতৃগৰাকী গৰম তেলেৰে মালিচ যাতে কৰিছে সেইটো আপোনালোকে ধ্যান দিব। মিঠাতেল গৰম কৰি তাত অলপমান জনি গুটি দি তাত আপোনালোকে নহৰু কেইফুটামান দি আৰু যদি ঘৰৰ ওচৰত আপোনালোকৰ পচতীয়া পাত আছে তাৰ এটা দুটা পাত দি ভালকৈ উতলাই সেই গৰম তেলেৰে সেই মহিলাগৰাকীক আপোনালোকে ডেইলি মাছাজ দিব। তাৰ উপৰিও গৰম কাপোৰে আপোনালোকে গোটেই গাঁঠিবোৰত সেক দিব। আপোনালোকৰ ঘৰৰ ওচৰত যদি পচতীয়া পাত আছে সেই পাতৰ সেকো আপোনালোকে জইণ্টত দিব পাৰে। তাৰ উপৰিও আপোনালোকে কি কৰিব, কলা জালুক পিচি কলপাতত দি সেইটো ষ্টিম কৰি সেই জালুক অলপ অলপ ভাতৰ লগত খোৱাৰ অভ্যাস কৰিব আৰু ৰেগুলাৰ আপোনালোকে একাপ হালধি পানী খোৱাৰ অভ্যাস কৰিব। আৰু যদি ভেদাইলতা আছে, ভেদাইলতা জোল হওক, ভেদাইলতাৰ চাটনি হওক, ভেদাইলতাৰ পকৰি হওক, সেই ভেদাইলতা খোৱাৰ আপোনালোকে অভ্যাস কৰিব। এই বস্তুবোৰ খালে কি হয়, আমাৰ শৰীৰৰ ভিতৰত যদি কিবা ইনফ্লেমেশ্যন হৈ আছে, আমাৰ জইণ্টত যদি কিবা ইনফ্লেমেশ্যন হৈ আছে, সেইবোৰ কমোৱাত সহায় কৰে। তাৰ উপৰিও আপোনালোকে এটা কথা মনত ৰাখিব, যিসকল মাতৃয়ে শিশুক দুগ্ধপান কৰাই আছে তেওঁলোকে যেতিয়া দুগ্ধপান কৰাই ভালকৈ বেক ছাপোৰ্ট দি পিঠিৰ পিছফালে গাৰু দি পেলাই চিধা হৈ বহি ল'ব। তাৰপিছত আপোনালোকে কি কৰিব, এটা গাৰু এনেকৈ আপোনালোকে কোলাত দি তাৰ ওপৰত শিশুটো লৈ তাৰপিছতহে দুগ্ধপান কৰাব। আমাৰ কি হয়, বহুত মহিলাই শুয়ে দুগ্ধপান কৰালে বা কোজা হৈ আগফালে আহি দুগ্ধপান কৰালে তেতিয়া কি হয়, প'শ্চাৰেল ডিফৰ্মিটিছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায় বা আমাৰ মাচল টেয়াৰ হোৱাৰ সম্ভাৱনাবোৰ বাঢ়ি যায়। গতিকে এই প'শ্চাৰটো যাতে আপোনালোকে মেইনটেইন কৰে, এনেকৈ চিধাকৈ বহি বেক ছাপোৰ্ট লৈ, সেইটো আপোনালোকে ধ্যান দিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।